এতিয়া মৰ্নিং টাইম 4 AM আমি আহি নাগালেণ্ডত উপস্থিত হ'লোহি আপোনালোকে দেখিছে এয়া নাগালেণ্ডৰ পৰিৱেশ আপোনালোকক আমি দেখাই আছোঁ মোৰ আৰু মোৰ লগৰখিনি মানে মোৰ বক্সিঙৰ টীম আহিছে ত' দেখাই আছে আপোনালোকক নাগালেণ্ডৰ আমার জন্য আপনাদের আমি যে জানাবো লেট করে নাই আমি এইকেইদিন এইখন হোটেলতে থাকিব লাগিব আহক এতিয়া আমি মোৰ লগৰটোৰ লগত যাওঁ চাওক চবেই চেক আউট কৰিবৰ কাৰণে পেকিং সাকিব দেৱাশিষ এণ্ড ডিটি এইফালে আমাৰ টয়লেট আছে ৰুম আমি অলপ বাহিৰৰ নাজাৰাটো চাই লওঁ এইফালে এই চাওক ষ্টেচন আছে হাই গাইজ এয়া হংকং মাৰ্কেট আমি আহি আছোঁ আপোনালোকে চাওক আৰু ইয়াতে আমি বজাৰ কৰিম চাই থাকক আমি আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ চাওক আমি হংকং মাৰ্কেটত আছোঁ নাগালেণ্ডৰ আছোঁ নাগালেণ্ডৰ আহি আছোঁ সেয়া চাওক আমি আহি আছোঁ মাৰ্কেটৰ ভিতৰত সোমাই আছোঁ ইয়াতে কাপোৰৰ দাম বহুত হয় সেইকাৰণে আমি বেছি বস্তু কিনিব পৰা নাই দুই এটা বস্তু কিনিছোঁ আৰু অলপকে খাব আহিছোঁ ইয়াতে আপোনালোকে দেখিছে আমাৰ এক কিক বক্সিঙৰ কম্পিটিশ্যন চলি আছে এয়া আমি ঘৰ যাব ওলাইছিলোঁ মই আচলতে বক্সিঙৰ কেম্পিঙৰ কাৰণে আহিছিলোঁ নাগালেণ্ড তো বিশেষ বেছি দেখাব নোৱাৰিলোঁ
আপোনালোকে যদি নতুন হয় চেনেলটো তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব Guys, আমাৰ ট্ৰেইন আহি পাইছেহি তো আমাৰ যাব হৈ গ'ল নাগালেণ্ডৰ পৰা বাই বাই নাগালেণ্ড আপোনালোকে চাই আছোঁ তাৰপিছত